মই আগতেও কৈছোঁ যে মোৰ জীৱনৰ চবতকৈ ডাঙৰ দিন আজি। শব্দত অলপ ব্যাখ্যা কৰিবলৈ অকণমান কঠিন হৈছে কেনেকুৱা মোৰ অনুভৱ, কিন্তু মই নথৈ আনন্দিত। দ্বিতীয়তে কৃতজ্ঞ, মানে মই আপোনাৰ কৃতিত্বটো ইয়াত বহুত মানুহ আছে। পোনপ্ৰথমে মই মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। ঈশ্বৰৰ কৃপা নথকালে মই ইমান দূৰ আগবাঢ়িব নোৱাৰোঁ। দেউতাক হয়তো মই য'তো আছে মোক আজি চাই পেলাই দেউতাই গৌৰৱ অনুভৱ কৰিছে। দাদা বৌৰ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। তাৰপিছতে মোৰ শিক্ষক যিসকল আছিলে, মই কোচিং কৰিছিলোঁ SPM IS একাডেমীত মেইনছৰ। তো তাতে তেওঁলোকৰ ফালৰ পৰা মই পূৰা ছাপোৰ্ট পাইছিলোঁ। তো গতিকে তেওঁলোক চাগে সত্যজিৎ ছাৰ, চিন্ময় ছাৰ আৰু আমাৰ মৃদুল মিশ্ৰা ছাৰ আৰু গোটেইখিনি শিক্ষক নথকাহেঁতেন মই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ। চ' ইয়াত বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন আছে। তাৰোপৰি মোৰ বন্ধুবৰ্গসকল, তেওঁলোকৰ লগত সদায় মানে যিহেতু এটা দীঘলীয়া এটা প্ৰচেষ্টা, তো গতিকে তাত মই সদায় মানে ধৰক কেতিয়াও যাতে ইম্পেচেণ্ট হৈ নাযাওঁ, কেতিয়াও যাতে মনত ছেল্ফ ডাউট নাহে। গৈ পেলাই লগৰখিনিয়ে মোক খুব মটিভেট কৰিছিলে। গৈ পেলাই মই তেওঁলোকৰ লগত সদায় দৈনিকভাৱে দিনতো এবাৰ আবেলিও এবাৰ লগ পাওঁ, কথা বতৰা পাতোঁ। চ' ইয়াত বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন আছে আৰু বিশ্বনাথবাসী ৰাইজৰটো 100%। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। ইয়াত মই এটা ক'ম যে ধৈৰ্য এটা বস্তু, ডাঙৰ বস্তু। কাৰণ এইটো মোৰ 2 নম্বৰ এটেম্প্ট। প্ৰথমবাৰ মোৰ প্ৰাৰম্ভিক পৰীক্ষাটো ক্লিয়াৰ হোৱা নাছিলে, প্ৰিলিমছ মই ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। চ' তাৰপিছতে মাজতে চিলেবাছো চেঞ্জ হ'ল, ক'ভিডো আহিলে, কেতিয়া পৰীক্ষা হ'ব নহ'ব। কেতিয়া মই ভাবোঁ যে যদি দৃঢ়তাৰে একদম ধৈৰ্যৰে আগবাঢ়ি যায় আৰু টাইমমতে গোটেইখিনি যদি দৈনিকভাৱে এটা চিলেবাছ এটা তেওঁলোকে যে মই আজি দিনটোত ইমানখিনি পঢ়িম, চবৰে ষ্ট্ৰেটেজি বেলেগ বেলেগ থাকে, মই তেনেকৈ কৰিছিলোঁ। কিন্তু মই ভাবোঁ যে ধৈৰ্য সহকাৰে যদি কোনোবা আগবাঢ়ে 100% তেওঁলোকে সফল হ'বই। আৰু মোৰ শুভেচ্ছা আগৰ যিখিনি এক্সপাইৰেঞ্চ তেওঁলোকৰ লগত আছে। হয় হয় হয়। আমাৰ যোৱা নাই একোৱেই নাই। টোটেলি এটা ক্লিন ট্ৰান্সপাৰেণ্ট প্ৰচেছ হৈছে। আমাৰ এই বেটছটোৱে হওক, ইয়াৰ আগৰ বেটছটোৱে হওক, তাৰ আগৰ বেটছটোৱে হওক, যিমানখিনি ল'ৰা ছোৱালীয়ে পাইছে তেওঁলোকে নিজৰ মেধাৰ বা মেৰিটৰ বেচিছতহে পাইছে। ইয়াত একো ধৰণৰ টকাৰ বা কোনো ধৰণৰ লেনদেন, একো তেনেকুৱা কথা কোনো ধৰণৰ ওলোৱাই নাই। মই মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, মোৰ দাদাই মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে। মোৰ দাদা আৰু মই দুয়োজনে আমাৰ এইখন ঘৰৰ পৰা যদি পাইছোঁ, তো গতিকে ইয়াত কোনো ধৰণৰ টকাৰ লেনদেনৰ কোনো কথাই নুঠে। সি আপোনাৰ তাৰ বেটছটো 2016 বেটছ আছিলে চাগে, কিন্তু সিহঁতি 2019 জইন কৰিছে, 18 জইন কৰিছে। হয় হয়। তো গতিকে হয়, সেইটো বস্তু মই লাইনটোত অহাৰ ইনস্পিৰেশ্যনে মোৰ দাদা। তাক দেখি পেলাই মই ইয়ালৈ নামিছিলোঁ আৰু তাৰ প্ৰতিটো খোজতে মাৰে হওক তাৰে হওক ফুল্লি ছাপৰ্ট। এতিয়া মই আনএমপ্লয়ড, গোটেই ফাইনেন্সিয়েলিয়ে হওক কিবাই হওক, বা কেতিয়াও সেই তেনেকুৱা প্ৰেছাৰ মোৰ ওপৰত নাছিলে যে মই চাকৰি কৰি থকা নাই বা কিবা কৰি থকা নাই, বা কিবা এটা বস্তু লাগিলে মানে ধৰক ইয়াত নোটছ কিতাপ পত্ৰ বহুত প্ৰিণ্ট আউট বহুতখিনি তেনেকুৱা বস্তু থাকে। তো মই ফুল্লি ছাপৰ্ট দাদাৰ ফালৰ পৰা হওক মাৰ ফালৰ পৰাই পাইছিলোঁ। চ' এইটো মোৰ কাৰণে আৰু আমাৰ ঘৰখনৰ কাৰণে সৌভাগ্য যে দাদা আৰু মই দুয়োটাই এইখন ঘৰৰ পৰা আহি পেলাই APSC ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া সি বকুত আছে, সি চাৰ্কেল অফিচাৰ হৈ আছে বকুৰ। হয়। মই আগতেও কৈছোঁ যে মোৰ জীৱনৰ চবতকৈ ডাঙৰ দিন আজি। শব্দত অলপ ব্যাখ্যা কৰিবলৈ অকণমান কঠিন হৈছে কেনেকুৱা মোৰ অনুভৱ, কিন্তু মই নথৈ আনন্দিত। দ্বিতীয়তে কৃতজ্ঞ, মানে মই আপোনাৰ কৃতিত্বটো ইয়াত বহুত মানুহ আছে। পোনপ্ৰথমে মই মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। ঈশ্বৰৰ কৃপা নথকালে মই ইমান দূৰ আগবাঢ়িব নোৱাৰোঁ। দেউতাক হয়তো মই য'তো আছে মোক আজি চাই পেলাই দেউতাই গৌৰৱ অনুভৱ কৰিছে। দাদা বৌৰ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। তাৰপিছতে মোৰ শিক্ষক যিসকল আছিলে, মই কোচিং কৰিছিলোঁ SPM IS একাডেমীত মেইনছৰ। তো তাতে তেওঁলোকৰ ফালৰ পৰা মই পূৰা ছাপোৰ্ট পাইছিলোঁ। তো গতিকে তেওঁলোক চাগে সত্যজিৎ ছাৰ, চিন্ময় ছাৰ আৰু আমাৰ মৃদুল মিশ্ৰা ছাৰ আৰু গোটেইখিনি শিক্ষক নথকাহেঁতেন মই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ। চ' ইয়াত বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন আছে। তাৰোপৰি মোৰ বন্ধুবৰ্গসকল, তেওঁলোকৰ লগত সদায় মানে যিহেতু এটা দীঘলীয়া এটা প্ৰচেষ্টা, তো গতিকে তাত মই সদায় মানে ধৰক কেতিয়াও যাতে ইম্পেচেণ্ট হৈ নাযাওঁ, কেতিয়াও যাতে মনত ছেল্ফ ডাউট নাহে। গৈ পেলাই লগৰখিনিয়ে মোক খুব মটিভেট কৰিছিলে। গৈ পেলাই মই তেওঁলোকৰ লগত সদায় দৈনিকভাৱে দিনতো এবাৰ আবেলিও এবাৰ লগ পাওঁ, কথা বতৰা পাতোঁ। চ' ইয়াত বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন আছে আৰু বিশ্বনাথবাসী ৰাইজৰটো 100%। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব।